নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই কঁঠালৰ গুটিৰ দুটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া মই প্ৰথম যিটো ৰেচিপি আছে কঁঠালৰ গুটিৰ সেইটো বনাবলৈ লৈছোঁ। ইয়াতে লাগিব কঁঠালৰ গুটি এনেকৈ শুকাই থোৱা কেইটামান কঁঠালৰ গুটি, আৰু সেইখিনি কেৰাহীটো গৰম হোৱাৰ পিছত তাত ঢালি দিছোঁ। আৰু তাত কেৰাহীটোত ঢালি দিয়াৰ পিছত সেইখিনি মাজে মাজে লৰাই থাকিব। আৰু এটা কথা মনত ৰাখিব যে গুটিখিনি তাত থৈ ওচৰতে থিয় হৈ বা ৰৈ নাথাকিব, কাৰণ কেতিয়াবা কি হয় গুটিকেইটা ফাটি চিটিকি আহে, আৰু চিটিকি আহিলে পুৰি যাব পাৰে। গতিকে দূৰত থাকিব, মাজে মাজে আহি লৰাই দি থাকিলে হ'ল। আৰু গুটিকেইটা যেতিয়া বাকলিখিনি ক'লা ক'লা ৰং এনেকুৱা হ'ব তেতিয়া নমাই দিব। তেতিয়া তাৰমানে গুটিখিনি ভিতৰ অংশ সিজি যাব, আৰু পতাত এনেকৈ চেপেটা কৰি ল'ব, আৰু তেতিয়া গুটিটোৰ পৰা বাকলিখিনি এনেকৈ আঁতৰ হৈ যাব, আৰু ধুনীয়াকৈ সহজতে গুটিৰ পৰা বাকলিখিনি গুচি যাব। আৰু এইখিনি ছাইডত কাঁহী বা বেলেগ এটা পাত্ৰত ৰাখি থ'ব। এয়া মই দুভাগ কৰি ৰাখি দিছোঁ, যিহেতু দুটা ৰেচিপি। তো প্ৰথম যিটো ৰেচিপি, ইয়াতে কেৰাহীত তেল গৰম কৰি ল'ব। তাৰপিছতে লাগিব শুকান জলকীয়া আৰু পিঁয়াজ। আৰু তেলখিনি গৰম হোৱাৰ পিছত মই শুকান জলকীয়াখিনি তাতে দি দিছোঁ। শুকান জলকীয়াখিনি টুকুৰা টুকুৰ কৰি গৰম তেলত দি দিছোঁ, আৰু তাতে পিঁয়াজ দি দিম এতিয়া। আৰু পিঁয়াজখিনি আপোনালোকে ইচ্ছা কৰিলে কঁঠালৰ গুটিখিনিৰ লগতে দি দিব পাৰিব। এয়া মই ইয়াতে পিঁয়াজখিনি দি দিছোঁ, আৰু যাতে চাব পিঁয়াজখিনি বেছি ৰঙচুৱা হৈ নাযায়, কাৰণ যিহেতু কঁঠালৰ গুটিখিনি ভাজি থকাতে পিঁয়াজখিনিও ভজা হ'ব। গতিকে বেছি যদি ভজা হৈ যায় তেতিয়াহ'লে তিতা তিতা লাগিব। এয়া গোটেইখিনি কঁঠালৰ গুটি মই তাত দি দিছোঁ, আৰু ইয়াতে প্ৰয়োজন অনুসৰি নিমখ দি দিব। তাৰপিছতে নিমখ দিয়াৰ পিছত হালধি গুড়ি অকণমান দি দিব। মই ইয়াতে হালধি গুড়ি দি দিছোঁ, আৰু ইচ্ছা কৰিলে ইয়াতে জলকীয়া গুড়ি অকণমান দি দিব পাৰে, সেইটো নিদিলেও কথা নাই। আৰু শুকান জলকীয়াৰ ঠাইত আপোনালোকে কেঁচা জলকীয়াও ব্যৱহাৰ কৰিব পাৰে। এয়া গোটেইখিনি দি হালধি গুড়ি, জলকীয়া গুড়ি, তাৰপিছতে নিমখখিনি মিক্স কৰি লৈছোঁ। তাৰপিছত এনেকৈ লৰাই থাকিব অলপ সময়, আৰু গোটেইখিনি ধুনীয়াকৈ ভাজি ল'ব। এয়া চাওক, মই ভাজি লৈছোঁ কঁঠালৰ গুটিখিনি ধুনীয়াকৈ। আৰু মোৰ এইখিনি প্ৰায় হৈছেই। পিঁয়াজখিনি অলপমান ভালদৰে ভাজিব লাগিব। কেৱল লক্ষ্য কৰিব যাতে পিঁয়াজখিনি একেবাৰে ক'লা হৈ নাযায়। এতিয়া মোৰ এইখিনি ভজা হৈ গ'ল, আৰু ভজা হৈ যোৱাৰ পিছত এইখিনি মই কাঁহীত নমাই লৈছোঁ গোটেইখিনি। এয়া প্ৰথমটো ৰেচিপি শেষ হ'ল। এতিয়া বনাম কঁঠালৰ গুটিৰ দ্বিতীয়টো ৰেচিপি। আৰু মই যে প্ৰথমতে দুভাগ কৰি থৈছিলোঁ কঁঠালৰ গুটিৰ, এয়া এভাগখিনিতো আগতে বনালোৱে, আৰু এইখিনি বাকী ৰৈছিল। তো ইয়াতে লাগিব নহৰুখিনি পতাত অলপমান এনেকৈ ল'ব, নাইবা পিচি ল'ব পাৰে অলপমান। আৰু গোটেইখিনি বস্তু অৰ্থাৎ নহৰুখিনি এনেকৈ পিচি লোৱাৰ পিছত কঁঠালৰ গুটিৰ ওপৰত তাতে দি দিব। এয়া চাওক, মই দি দিছোঁ। আৰু ইয়াতে মান ধনিয়া অকণমান লৈছোঁ, কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ, আৰু ইয়াতে নিমখ দি ল'ব। আৰু নিমখ দি আৰু তেল অকণমান দি এনেকৈ সানি খাব পাৰে। আৰু মই এইখিনি মিক্সি এটাত গুড়ি কৰি ল'ম। এয়া চাওক, মই গুড়ি কৰি লৈছোঁ, আৰু এইখিনি বাতি এটাত নমাই লৈছোঁ, আৰু ইয়াতে অকণমান তেল দিম। তেলখিনি দি লৈছোঁ। তাৰপিছতে তাতে পিঁয়াজ অলপমান কাটি থৈছিলোঁ, এইখিনি পিঁয়াজখিনি আগতে দি নিদিব, পিছত দিব, কাৰণ মিক্সিত দিলে গোটেইখিনি গুড়ি হৈ যাব। সেইখিনি গুড়ি হ'লে ভাল নালাগিব ইমান এটা। পিছত দিছোঁ তেল আৰু পিঁয়াজখিনি। এয়া আমাৰ দ্বিতীয়টো ৰেচিপি শেষ হৈ গ'ল। আৰু এই দুটা কঁঠালৰ গুটিৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ, আৰু সকলোৱে খাই জনাবচোন কেনেকুৱা পালে। আজিলৈ ইমানতেই, ধন্যবাদ।